हेलो व्यूअर्स फाइनली मैं आহি পালো চানমাৰী কলনীত ইয়াতে খুব ধুনীয়া বহাগী উৎসৱ হৈ আছে আৰু মই বৰ্তমান আহি পাইছো চানমাৰী কলনী বহাগী উৎসৱৰ ভিতৰত এটা খুব ডাঙৰ মেলা এখন হৈ আছে আৰু মই আপোনালোকক সবিশেষ দেখাম আপোনালোকে ভিডিঅটো কন্টিনিউ কৰক আৰু শেষলৈকে চাই থাকক উপস্থিত আছে তেখেত গোষ্ঠীৰ পৰিচালক সঞ্চালক স্মিতাক্ষী বৰুৱা আৰু তেখেতক এখনি কিমান গামোচাৰে আদৰণি জনাবলৈ আহ্বান কৰিছোঁ বনশ্ৰী বৰ্মন আৰু এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই জয়ন্তী বৰুৱাক অনুৰোধ জনালোঁ राष्ट्रीय आम सम्मान लाभ कर अभिनेत्री सकलोरे मरমৰ মলয়া গোস্বামী বাইদেউ আমাৰ লগত উপস্থিত আছে গতিকে তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই দুটি বৰ্গলৈ অনুৰোধ জনালোঁ আৰু যিসকল ব্যক্তিয়ে ইয়াত আহি পেলাই যিসকল উদ্যোগী মহিলা আহি পেলাই মোক ইয়াত সহায় সহযোগ কৰিছে তেওঁলোকক প্ৰত্যেকৰে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ অবিহনে মই আজি এই অনুষ্ঠান কৰিব পাৰিম বুলি মই হয়তো কেতিয়াও নোৱাৰোঁ তেওঁলোকৰ উপস্থিতি সহায় সহযোগ অবিহনে মই এইটো কাম কৰিবলৈ কেতিয়াও সফল নহ'ব নহয় আৰু মোৰ এইটো এটা সৰুৰ পৰা এটা ইচ্ছা আছিল যে মানে কিবা এটা সমাজৰ কাৰণে কৰিবৰ কাৰণে কিবা এটা ইচ্ছা আছে আৰু এইটো সমাজ এখন গঠন কৰিবৰ কাৰণে নাৰীৰ ভূমিকা অপৰিসীম হৈ পোৱা যায় আৰু সঁচাই অপৰিসীম এখন যেনেকৈ ঘৰ এখন যেনেকৈ পৰিচালনা কৰিবলৈ ঘৰৰ গৃহিণীজনীয়ে ল'ৰা ছোৱালীৰ পৰা আদি কৰি তেখেতৰ হাজবেণ্ড ল'ৰা ছোৱালী আৰু ঘৰৰ শহুৰ শাহু সকলোকে চলাই মেলি বাহিৰত এখন অফিচ কাছাৰী কৰি বাহিৰত বা মহিলা উদ্যোগী মহিলাসকলে নিজৰ কাম বন কৰি পেলাই এখন ঘৰ চলায় আৰু এই ঘৰ চলাওঁতে এই মহিলাসকলৰ মানে মই ভাবোঁ যে তেখেতসকল সবল হ'লে তেতিয়া আৰু সুস্থ এখন সমাজ গঢ়িব পাৰিব সেইকাৰণে মই ভাবিছিলোঁ যে যিসকল উদ্যোগী মহিলা আৰু যিসকল মহিলাৰ নিজৰ প্ৰতিভা আছে বিভিন্ন ধৰণৰ প্ৰতিভা আছে কিন্তু সেইবিলাক লুপ্ত হৈছে লুপ্ত
বুলি ক'লেও ভুল হ'ব কাৰণ তেওঁলোকে সমাজ সময়ৰ পৰিস্থিতিৰ তেওঁলোকৰ সেই উত্তৰ হৈ প্ৰতিভাখিনি যাতে জাগ্ৰত উঠি পেলাই তেওঁলোকে যদি এটা কিবা এটা কৰিব পাৰে খুব সুন্দৰকৈ সেইটো কাৰণে মোৰ ইয়াৰ ৰিটাৰ্ণ ভাল যাব সঁচাকৈ ক'বলৈ গ'লে মহিলা সবলীকৰণৰ কাৰণে ঋতুম্বৰাৰ জন্ম আৰু এই ঋতুম্বৰাৰ জন্ম হৈছিলে আজি 2 বছৰ আগতে মই কৰিছিলোঁ ঋতুম্বৰাৰ জন্ম মই এডমিশ্যন কৰিছিলোঁ আৰু তাতে মই যিসকল মহিলা আহিছিলে তেখেতসকলক দেখিছিলোঁ যে তেখেতসকল প্ৰতিভাই নহয় তেখেতসকলৰ যিখিনি কামৰ যিখিনি তেওঁলোকৰ ৰুচি সম্পন্ন সেইটো এটা মানে সঁচাকৈয়ে মন কৰিব লগা তেওঁলোকৰ কানি কাপোৰ যিবিলাক তেওঁলোকে বনাইছে তাঁতশাল বনাইছে তাঁতৰ শালৰ ঘৰত গৈ পেলাই ঘৰত থাকে আৰু গাঁৱত তেওঁলোকৰ তাতে তাঁতশাল থাকে তেওঁলোকে তেনেকৈ তাঁতশালৰ তেওঁলোকে পুৰা সম্পূৰ্ণ ভাল সূতাৰ কাপোৰ ববলৈ তেওঁলোকে সক্ষম হৈছে আৰু এই সূতা সামগ্ৰীসমূহ কাপোৰসমূহ তেওঁলোকে উলিয়াই আনিবলৈ মানে বজাৰত উলিয়াই আনিবৰ কাৰণে আমি এখন মানে ধৰক মঞ্চ দিছোঁ বুলি ক'লেও ভুল নহ'ব এনেকৈ আমি কৰিছোঁ আৰু সেই মঞ্চখনত মই দেখিছোঁ মোৰ লগত যিসকল আছে উদ্যোগী মহিলা তেওঁলোকে বহুত আগলৈ গৈছে আৰু মই ভাবোঁ যে তেওঁলোক আৰু আগলৈ যাওক আৰু সেই প্ৰতিভাসমূহ আৰু বিকশিত হওক আৰু অকল দেশে বিদেশে নহয় তেওঁলোকৰ যিবিলাক কাপোৰ অলপ অকল আমাৰ অসমৰ ভিতৰত নহয় দেশে বিদেশেও গৈছে তেওঁলোকৰ কাপোৰ আৰু তেওঁলোকৰ কাপোৰ যথেষ্ট উন্নত মানৰ আৰু সামগ্ৰীসমূহ যিখিনি কাপোৰ আছে তেওঁলোকৰ কম মূল্যতে তেওঁলোকে উলিয়াই দিছে আৰু লগতে যিবিলাক হস্তনিৰ্মিত দেখিছোঁ মই হস্তনিৰ্মিত মহিলাসকলে কিছুমান কাণৰ হাতৰ গামখাৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম কৰিছে লগতে ডিজাইনাৰ কিছুমান মেকআপ চাদৰ আনিছে লগতে বেড কাভাৰ বেডশ্বীট কুশ্যন কাভাৰ আনিছে তেওঁলোকৰ প্ৰত্যেকটো বস্তুৱে কিন্তু আপোনালোকে চাবলগীয়া আৰু মই সকলো ৰাইজকে কওঁ আপোনালোক আহক ইয়াতে আহি চাওক যে আমাৰ বস্তুখিনি কেনেকুৱা আপোনালোকে চাওক যথেষ্ট উন্নত মানৰ অন্য হেৰিতকৈ আপুনি বাহিৰৰ হেৰিতকৈ যথেষ্ট উন্নত মানৰ হয় আৰু আপোনালোকে সদায় আহি ভাল পাব ইয়াত আহি পেলাই ভাল পাব আৰু কম মূল্যতে আপোনালোকে বস্তু উপলব্ধতাৰে কিনিব পাৰিব আপোনালোকে ধন্যবাদ তেখেতে কোৱাৰ দৰে ঋতুম্বৰাৰ যিকোনো প্ৰচেষ্টা যাতে প্ৰতিভাৱান যিসকল নাৰী আছে তেওঁলোকে যাতে সমাজৰ নিজৰ প্ৰতিভাখিনি প্ৰদৰ্শিত কৰি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে তাৰ বাবে যিকোনো প্ৰচেষ্টা ঋতুম্বৰা এতিয়া মই আমাৰ মৰমৰ কৰ্মকৰ্তাক দুআষাৰ ক'বলৈ মই জনাইছোঁ মই বিশেষ নকওঁ খালি যোৱাবাৰ কৈছিলোঁ সম্ভৱ কৈছিলে মন নাই মই বৰ্তমান মই যোৱাবাৰ মই আজি কিছু বছৰ আগতে চীনৰ কুনমিং চহৰলৈ গৈছিলোঁ কুনমিঙত এখন ৱৰ্ল্ড ট্ৰেড ফেয়াৰ হৈছিল তাত গৈছিলোঁ তাত গোটেই বিশ্বৰ তাতে বিভিন্ন দেশৰ এটা পাৰ্টিচিপেণ্ট আছিলে তাৰ মাজত আমাৰ ইণ্ডিয়া যিটো পেভিলিয়ন তাত হঠাৎ দেখিলোঁ ইণ্ডিয়া পেভিলিয়নৰ ভিতৰত অসমৰ 4খন ষ্টল অসমীয়া লেডি 4খন ষ্টল তেওঁলোকে হেণ্ডমেড শ্বল গামোচা এৰী বিশেষকৈ এৰী মুগা এইবিলাকৰ বস্তু বিক্ৰী কৰিছে মই দেখি আছোঁ কেনেকৈ আপোনালোকে আহিলে তেওঁলোকে ক'লে যে তেওঁলোকে 4খন বেলেগ বেলেগ ষ্টল আছিলে এখন যোৰহাটৰ আছিলে তেওঁলোকে ক'লে যে আমি এনেকৈ ট্ৰেড ফেয়াৰ কৰি ঘূৰি ফুৰোঁ তেওঁলোকে এই ট্ৰেড ফেয়াৰ কৰি সমগ্ৰ ইউৰোপ ঘূৰিছে এনেকুৱা মানুহ পাওঁ যে তেওঁলোক বয়স হৈ গ'ল তেওঁলোকে মানে চাকৰি বা ৰিটায়াৰমেণ্ট হ'লে লৈ পেলাই তেওঁলোকে কৈছে আমি ভেনিছত ধৰক এমাহৰ এখন ট্ৰেড ফেয়াৰ হ'ল তাত থাকিল 20 দিনমান আকৌ গ'ল পৰ্তুগালত গুচি গ'ল তেনেকৈ ট্ৰেড ফেয়াৰ হৈ থাকে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা পাৰ্টিচিপেশ্যন হয় তেওঁলোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তেওঁলোকে ৰেজিষ্টাৰ কৰি দিছে কৰি তেনেকৈ কৈছে আমাৰ অসমৰ মহিলাই ইতিমধ্যে বহু ভাল কাম কৰিছে আৰু ইতিমধ্যে চৰকাৰেও মহিলাসকলক যথেষ্ট যোগদান দিবলৈ বহুখিনি ব্যৱস্থা লৈছে আপোনালোক সকলোৱে জানে জীৱিকা সঠিক কথা কৈছে সেইবিলাক ব্যৱস্থা আছে গতিকে মই ভাবোঁ যে আপোনালোকে ইয়াৰ যদি এইটো এটা পদক্ষেপ ইয়াৰ পিছত আপোনালোকে চৰকাৰৰ উদ্যোগত হোৱা এনেকুৱা পৰিচালনাত যোগাযোগ কৰক তাত যাওক আৰু সেনেকুৱা আগবাঢ়ি যাওক মই বিশেষ নকওঁ আজি আমাৰ মাজত আছে মলয় বিচাৰি বাইদেউ আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ এগৰাকী যশস্বী অভিনেত্ৰী আৰু সকলোৰে অনুপ্ৰেৰণাৰ উৎস অসমৰ এই এলেকাৰ পৰা গৈ কোন কাহিনী পায় সম্ভৱ 1992 বাইদেউ
ফিৰিংগুলি 1992 এতিয়াই ফিৰিংগুলি ছবিৰ কাৰণে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আজৰি আনিছে সমগ্ৰ ভাৰতৰ ভিতৰত বাইদেউ সকলোৰে আমাৰ সকলোৰে অভিপ্ৰায় উৎসৱ বাইদেউ দিয়া আমাৰ মানে আছে আৰু অৰ্চনা আৰু স্মিতাক্ষী দুগৰাকী এণ্টাৰপ্ৰেনিয়ৰ তেওঁলোক আচলতে তেওঁলোকে এটা ইণ্ডাষ্ট্ৰী তেওঁলোকে লিড কৰি আছে লিড কৰাৰ অসংখ্য তেওঁলোকে সংস্থাপন দিয়াৰ দিহা দিছে আৰু তেওঁলোকে নতুন কাম কৰি গৈছে আৰু তেওঁলোকে এতিয়া টিভিত সকলোৱে জানে যে তেওঁলোকে দুটাকৈ চেনেল দুটাকৈ তেওঁলোকে দুখনকৈ পেপাৰত জড়িত তেওঁলোকে সংস্থাপন দিয়াৰ লগতে অসংখ্য লোকক তেওঁ আগবঢ়াই দিছে গতিকে তেওঁলোক দুগৰাকী এণ্টাৰপ্ৰেনিয়ৰ আচলতে হয় সেইকাৰণে আজি তেওঁলোকক আমন্ত্ৰিত হ'ল আৰু আজি যিটো আমাৰ আৰু এটা কাম স্মৰণীয় মই আজি এই সন্ধিখনত মোৰ মাতৃক স্মৰণ কৰিছোঁ এদিন মোৰ ভণ্টি হয় মাতৃ বীণা বৰদলৈ খুব সৰুতে মা ঢুকাই গ'ল আমি ক্লাছ 3-4 মান ধৰে মায়ে দেউতা ঢুকালে দেউতা ঢুকাৰ পাছত মায়ে আমাক অত্যন্ত কষ্ট কৰি ডাঙৰ দীঘল কৰিলে মই মাৰ নিচিনা এণ্টাৰপ্ৰাইজিং লেডি দেখা নাই তেওঁ আমাক সেই তেতিয়া দিনতে ক'ৰবাত আচাৰ বনায় ক'ৰবাত কাগজৰ কিবা বনায় তেনেকৈ আমাক চলাই লৈ গৈছে যদিও পৰিয়ালৰ সকলোবিলাক খুব ভাল সফল বছৰ আছে তো আমি সংগ্ৰাম কৰিবলগীয়া হৈছিলে এনেকুৱা দিন গৈছে এসাঁজৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছিলে যদিও মোৰ ঘৰত ইয়াত নিজৰ ঘৰ আছে নিজৰ ইয়াত হয়তো সংগ্ৰামৰ মতে যাবলগীয়া হৈছিলে মায়ে সেই সংগ্ৰামটো আমি কৰা দেখিছোঁ সেই বয়সত মায়ে বৈদ্যক আগবাঢ়ি লৈ আমাক কেনেকৈ ডাঙৰ দীঘল কৰিলে গতিকে মাৰ স্মৰণত আজি এটা বঁটা দিবলৈ ওলাইছোঁ আৰু এই বঁটাটো প্ৰথমবাৰতে দিয়া হৈছে আমাৰ সকলোৱে পৰিচিত অঞ্জলি বৰা মই এবাৰ থিয় হ'বলৈ অনুৰোধ কৰিলোঁ অঞ্জলি বৰা এগৰাকী মষ্ট এণ্টাৰপ্ৰাইজিং লেডি অসমৰ আৰু তেওঁ আচলতে শ্বিপিং মই তেওঁক অঞ্জলি বৰা সদায় কওঁ শ্বিপিং টাইপত তেওঁ জাহাজ বনায় অসমৰ একমাত্ৰ জাহাজ নিৰ্মাতা তেওঁ অসমৰ আৰু তেওঁৰ লগতে তেওঁ দুখনকৈ খুব ভাল ৰেষ্টুৰেণ্ট চলাই আছে বা ৰিজৰ্ট এখন তেওঁৰ ভোটলৈকে আনখন পাঁচকৈ আৰু তেওঁৰ স্বামী আমাৰ বন্ধু আছিলে তেওঁৰ মৃত্যুৰ পিছত অঞ্জলীয়ে ঘৰৰ পৰা ওলাই আহি কিদৰে সংগ্ৰাম কৰি নিজকে প্ৰতিষ্ঠা কৰি আজি এগৰাকী উদ্যমী মহিলা হিচাপে প্ৰতিষ্ঠা কৰিছে তেওঁ নিঃসন্দেহে অনুকৰণীয় আৰু অঞ্জলীয়ে বিগত সময়ছোৱাত অসংখ্যলোকক সংস্থাপন দিছে আৰু তেওঁলোকক আগুৱাই দিছে গতিকে অঞ্জলি বৰাক আজি আমি ইয়াত এই বীণা বৰদলৈ পুৰণি বঁটা দিবলৈ পাই আমাৰ লগত আমি সকলো বাছি হৈছোঁ আৰু বুবি কথা কি ক'ম আচলতে তাই যেতিয়া প্ৰগ্ৰেম কৰিম বুলি কয় মোৰ ভয় লাগে সেইকাৰণে তাই আজি 3 মাহ 4 মাহ ধৰি তাই এইফালে এইটো ইমান জড়িত দিন ৰাতি একাকাৰ কৰি কষ্ট কৰিছে যেতিয়াই যিকোনো মুহূৰ্তত মই অফিচত হেতাই দি আছোঁ নিজৰ দাঁড়াই দিওঁ এনেকুৱা কিবা এটা হৈ যায় প্ৰগ্ৰাম ফোন কৰিব তাই যথেষ্ট কষ্ট কৰিছে পৰিশ্ৰম কৰিছে আৰু আপুনি শুনি আছে গুৱাহাটী এইখিনি এলেকাত তাই 50 হোলী হয় তাইৰ তাই স্বামী কিমান যথেষ্ট কষ্ট কৰিছে সিহঁতে আৰু আজি এই কষ্টৰ ফলশ্ৰুতি এইখিনি আৰু মই ভাবোঁ যে এইখন বজাৰ যদি ভালকৈ হয় আৰু আপুনি ইয়াৰ বিক্ৰী বাটাৰ আপুনি উঠাই দিয়ক আৰু ভালকৈ কাম কৰি যাওক আৰু আগবাঢ়ি যাওক এই কামনা কৰিছোঁ পুনৰবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি বহাগীৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰি খুব ভক্তি কৰি আছে সামৰণি মাৰিছোঁ ধন্যবাদ যেতিয়াই এক্সিবিশ্যন পাতে সদায় প্ৰথম ফোনটো মোক কৰি পেলাই সদায় কয় তুমি কিন্তু ডেটটো ব্লক কৰি থ'বা দেই সেইটো ফোন পাই সঁচাই মই খুব সুখী হওঁ কাৰণ তেওঁ সঁচাকৈ এন ইনস্পিৰেশ্যন তেওঁ সকলো মহিলাকে কেনেকৈ একেলগে লগত লৈ আগবাঢ়ি যাব লাগে তেওঁ এজন মানে এনেকুৱা এজন ইনস্পিৰেশ্যন ইয়াতে বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ ডাঙৰীয়া আছে মলয়া বাইদেউ আছে এনা আছে মই ইয়াতে উপস্থিত হ'বলৈ পাই সঁচাকৈ সুখী কাৰণ মলয় বাইদেউহঁত বা প্ৰণয় বৰদলৈ ডাঙৰীয়াহঁত বহুতেই জ্যেষ্ঠ আৰু আমি সঁচাকৈ আৰম্ভণি কৰিছোঁ বুলিহে ভাবিছোঁ মই বা আফছেতাই আৰু আমাৰ নিজৰ ফিল্ডত আমি কৰি গৈ আছোঁ নাজানো ভাল কৰিছোঁ নে বেয়া কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ থাকিলে আগন্তুক দিনত নিশ্চয় চাগে কিবা এটা পৰ্যায় পামগৈ বুলি ভাবোঁ বা আশা কৰোঁ আপোনালোক সকলোৱে প্ৰতিদিন টাইম বা অসমীয়া প্ৰতিদিনক বহুত সঁহাৰি জনায় আৰু বহুত মৰম দিয়ে সেইবাবে মোৰ সঁচাকৈ ভাল লাগে মহিলা বুলি ক'বলৈ গ'লে মহিলাই আজিৰ ডেটত কি কৰা নাই তো সেই মানসিকতাটো সকলো মহিলাৰ গাত থাকেই বা সেইটো এটা মাইণ্ডছেট লৈ আগবাঢ়ি যায় কাৰণ সকলো মহিলাৰে কিছুমান ঘাত প্ৰতিঘাত আহে যেতিয়া জীৱনটো আৰম্ভণি হয় পঢ়া শুনা কৰিয়ে আমি কামত লাগি যাওঁ কিন্তু তাৰপিছত বিয়া হয় বাচ্চা হয় সেইখিনি চম্ভালাৰ পিছতো যে আমি এই কাৰিয়াৰ দিশটোত যে আগবাঢ়ি যাব লাগিব বা গৈ আছোঁ সেইটোৱে এটা মহিলাৰ এটা অন্যতম এটা শক্তি কাৰণ পুৰুষ এজনে
নিজৰ কেৰিয়াৰটো যেতিয়া আৰম্ভণি হয় ৰিটায়াৰমেণ্টৰলৈকে কোনো ঘাত প্ৰতিঘাত ডেফিনেটলি কেৰিয়াৰ ৱাইজ আহে কিন্তু যেতিয়া ফেমিলি লাইফ বা পাৰ্চনেল লাইফত কোনো ঘাত প্ৰতিঘাত নাহে যেনেকৈ মহিলা এগৰাকীয়ে আগবাঢ়ি যাবলৈ সেই এটা জাৰ্ণি এটা মানে অলপ দিগদাৰ পায় বা কষ্ট পায় কাৰণ মোৰো সেনেকৈ কেৰিয়াৰত বহুতখিনি ব্ৰেক মাৰি এই এতিয়া মোৰ ল'ৰা ছোৱালী অলপ ডাঙৰ হৈছে সেইকাৰণে আকৌ মই মানে বিজনেছত বা এই লাইনটোত আকৌ লাগিব পাৰিছোঁ কিন্তু তাৰ আৰু এটা অন্যতম এটা কাৰণ আমাৰ পৰিয়াল হয় মই এটা জইণ্ট ফেমিলিত থাকোঁ আৰু মোৰ মা দেউতা সদায় সৰুৰে পৰাই বহুতখিনি মোক ছাপোৰ্ট দিছে আৰু মায়ে যেতিয়া মই মানে চাইল্ড কেয়াৰ লিভত আছিলোঁ বা মেটাৰনিটি লিভত আছিলোঁ তেতিয়াও মোক কিন্তু বাৰম্বাৰ কয় তই কিন্তু এই সুযোগতে বহি নিদিবি দেই কাৰণ অলপমানতো এলেহুৱা হৈ যায় বডিটো এলেহুৱা হয় আৰু মাইণ্ডটো অলপমান হেৰি হৈ যায় এটা ব্ৰেক এটা আহি গ'লে যেনেকুৱা হয় কিন্তু মায়ে সদায় মোক কৈছে এই চুকতে তই কিন্তু বহি নিদিবি সেইটো কথাই মোক বহুত প্ৰেৰণা দিছিলে এটা সৰু এটা চেণ্টেঞ্চ বা এটা লাইন কিন্তু প্ৰত্যেক দিনাখনে মোক সেইটো হেমাৰিং কৰি থাকে মানে মই জইন কৰিব লাগিব আকৌ চ' তই ৰেডি হ আৰু 6 মাহৰ পিছত তই জইন কৰিব লাগিব 6 মাহ নহ'ল যেনিবা 7-8 মাহৰ পিছত মই জইন কৰিলোঁ আৰু এতিয়া দ্ৰুতগতিত কৰি আছোঁ কাম নাজানো কেনেকুৱা কৰিছোঁ কি কথা সকলোকে মই ইয়াতে বেষ্ট উইচেছ জনাইছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু খুব ভাল হওক প্ৰীতম্বৰাকো বহুত শুভেচ্ছা জনাইছোঁ এই 3rd year প্ৰত্যেকটো বছৰতে মই ইয়াতে আহি আছোঁ আৰু মোৰ বেষ্ট উইচেছ সদায় থাকিব আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক ইয়াতে নিমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ শেষ নকওঁ পঞ্চীবাই বহুত ধুনীয়াকৈ কৈছে এই বছৰ ৱুমেন্স ডে দিনাখন এটা কথা শিকিবলৈ পাই খুব ভাল লাগিছিলে যে আমি সদায় ৱুমেন এম্পাৱাৰমেণ্টৰ কথা পাতোঁ কিন্তু ৱুমেন এম্পাৱাৰমেণ্টৰ কথা আমি যেতিয়া কওঁ ডেট মিনছ ডেট ৱুমেন এগৰাকী এম্পাৱাৰ্ড অলৰেডি নহয় কিন্তু আজিৰ ডেটত আমি এতিয়া ৱুমেন এম্পাৱাৰমেণ্টৰ পৰা আগবাঢ়িব লাগে আৰু কথা পাতিব লাগে ৱুমেন লেড ডেভেলপমেণ্ট আৰু আজি এই অনুষ্ঠানটো ববী বাইদেউৰ সেইটোৰ এটা পাৰফেক্ট এক্সাম্পল হয় কি ধৰণে এগৰাকী মহিলাই যেতিয়া ডেভেলপমেণ্টটো লিড কৰে এইটো আমাৰ ৰিজাল্ট হয় চ' খুব প্ৰেৰণাজনক কথা যে ৱুমেন লেড ডেভেলপমেণ্ট যোনটো হয় আমি সেইটোত ফ'কাছ কৰিব লাগে এতিয়া আমি সকলোৱে বহুখিনি অসমত মই ভাবোঁ মহিলা এম্পাৱাৰ্ড হয় আৰু যি ধৰণে মহিলা উদ্যোগী আমাৰ অসমত আছে যি ধৰণে ওলাই আহে বহু বছৰৰ পৰা ওলাই আহি আছে চ' এতিয়া টাইম আহি গৈছে যে ৱুমেনে ডেভেলপমেণ্টটো লিড কৰিব লাগে আৰু সেইটো যেতিয়া হ'ব মই ভাবোঁ যিহেতু পঞ্চীবাই যি ধৰণে কৈছে এটা ৱুমেনৰ যোনটো ইম'চনেল কোৱেশ্যন থাকে যোনটো তেওঁলোকৰ জীৱনত ঘাত প্ৰতিঘাতৰ ৰিজাল্ট হয় আই থিংক চ' সেইটো সেই ইম'চনেল কোৱেশ্যনটো লৈ পেলাই আমি ডেভেলপমেণ্টলৈ আগবাঢ়ি যাব লাগে বুলি মই ভাবোঁ আৰু ইয়াতে আহি খুব ভাল লাগিছে এইটো মোৰ 2nd year হয় আৰু যোৱা বছৰ মই খুব বিহু বুলি বহুত বজাৰ কৰিছিলোঁ ইয়াতে আৰু আশা কৰিছোঁ আজিও যেন আপোনালোকৰ চব বস্তু মই চাই পেলাই উপভোগ কৰিব পাৰোঁ ধন্যবাদ জনাইছোঁ মোক ইয়াতে মতাৰ বাবে আৰু বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ শুভকামনা জনাইছোঁ সকলোৱে সুন্দৰ হওক জীৱনবোৰ তাকে কামনা কৰিছোঁ আৰু মোৰো আচলতে 3য় বছৰ ববীৰ সৈতে একেই গতিকে 3য় বছৰৰ কাৰণে মই আহিবলৈ ইয়ালৈ সুযোগ পাইছোঁ আৰু আচলতে এই বৰদলৈ পৰিয়ালৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছে আৰু সেই আত্মিক সম্পৰ্কৰে সৈতে আচলতে যেতিয়াই যিটো তাগাদা আহে মোলৈ মই সেইটো নতশিৰে পালন কৰোঁ আহিবই লাগিব বুলি ধৰি লওঁ আৰু সেইকাৰণেই চাগে এই সম্পৰ্ক সদায় অটুট আছে মই এটা কথাই খালি উপলব্ধি কৰিছোঁ ইয়াত
অক্ষতা আছে, স্মিতাক্ষী আছে, তাৰপিছতে আমাৰ শ্বিপিং কোম্পানীৰ পৰা ধেমালি নহয় এটা ডাঙৰ উদ্যোগ চলাই আছে। গতিকে আজি যি এটা সুন্দৰ সন্মান পাব সকলোকে মই অভিনন্দন জনাইছোঁ। নিজৰ নিজৰ ক্ষেত্ৰত সকলোৱে কাম কৰি গৈছে আৰু ইয়াত এটা কথা উপলব্ধি কৰিছোঁ যে কাউণ্টাৰৰ ভিতৰত বাহিৰত যিসকল মহিলা ৰৈ আছে প্ৰত্যেকৰে ভিতৰত এটা শক্তিশালী সত্তা আছে, যিটো সত্তাৰে সৈতে এটা সাংঘাতিক অৱশ্যে এইটো কথাও ঘৰৰ এটা ছাপোৰ্ট লাগিবই। গতিকে তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰত কাম কৰি গৈছে। অকল আজি আমি চাৰিওফালে দেখিছোঁ কাপোৰ, সুন্দৰ সুন্দৰ কাপোৰ, অকল কাপোৰেই নহয় তাৰ মাজত আকৌ বিভিন্ন ধৰণৰ এনেকুৱা বাচন বৰ্তন, অলংকাৰ, বিভিন্ন ধৰণৰ এতিয়া প্ৰণয় বৰদলৈ ক'লে যে বাহিৰত ইতিমধ্যে এনেকৈ কাম কৰিছে, ব্লেক ৰাইচৰ ওপৰত বহুতে কাম কৰি আছে, বিভিন্ন ক্ষেত্ৰত সাংঘাতিক কাম কৰি আছে। গতিকে সেইটো হয়তো কোনোবা সময়ত আমাৰ চকুত পৰিছে, কোনোবা সময়ত পৰা নাই, আমি হয়তো উপলব্ধি কৰিব পৰা নাই। কিন্তু বিভিন্ন ক্ষেত্ৰত যিটো প্ৰণয় ক'লে যে তেনেকৈ সকলো ট্ৰেড ফেয়াৰত ঘূৰি ফুৰিছে, এইটোতো কম কথা নহয়। এতিয়া মহিলাই আচলতে কৰিব নোৱাৰা কাম একো নাই, অকণমান হয়তো তাৰ কাৰণে আমাক অকণমান সহযোগ লাগে। সেইখিনি সহযোগ পালে, কাৰণ আজিও ৰাতিপুৱা সকলো ওলাই আহিছে, ভাত পানী ঘৰত কি হৈছে ঠিক নাই, কিন্তু ওলাই সকলো আহিছে নিজৰ কাম কৰিবলৈ। গতিকে এইখিনি আমি আমাৰো শক্তিৰে সৈতে কৰি গৈছোঁ। ময়ো এতিয়াও এইটো সময়তো বয়স বুলি কোৱা নাই যেনিবা, তেতিয়া বেছি বয়স লাগিবতো, এইটো সময়তো বিভিন্ন ক্ষেত্ৰৰ লগত মই জড়িত হৈ আছোঁ। আজিও পিছবেলা গৈ এনেকুৱা এগৰাকী উদ্যোগী মহিলাৰ হেৰিতে এযোৰ চাদৰ মেখেলা পিন্ধি ৰেম্পত খোজকাঢ়িম, সেইটো মনত আজি ভাবি ভাল লাগি আছে। এতিয়াও তেওঁ ফোন কৰিছে, গতিকে সেইটো এটা মোৰ কাৰণে ডাঙৰ কথা। তেওঁ এটা ক্ষেত্ৰত ডাঙৰ কাম কৰি আছে। গতিকে এইসকলৰ কথাটো নকলোৱেই, নৱপ্ৰজন্ম কিমান সুন্দৰকৈ আগবঢ়াই লৈ গৈছে। মোৰ আৰু ৰিক্তম ভাড়া কন্যাৰ নামত দিছে, তাতকৈ ডাঙৰ কথা কি? নিজৰ কন্যাক এটা ইমান ধুনীয়া সন্মানেৰে সৈতে নিজৰ মাতৃয়ে আগবঢ়াই দিছে। গতিকে মই ভাবোঁ ববীৰ এই যিটো প্ৰচেষ্টা লৈছে সদায় অব্যাহত থাকক আৰু এইসকল উদ্যোগী মহিলাই সুন্দৰ সুন্দৰ প্ৰদৰ্শন কৰক, আমাক সকলোকে আকৰ্ষিত কৰক, তাকে মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু ববী তোমাৰ পৰিয়াললৈ সকলোকে মই আন্তৰিক শুভকামনা জনাইছোঁ আৰু সংবাদ মাধ্যমৰ সন্মানীয় যিসকল কৰ্মকৰ্তা আছে সকলোকে আন্তৰিক বিহুলীয়া শুভেচ্ছা জনাইছোঁ। থেংক ইউ ছ' মাছ। মই নিজে আজি অলপ আৱেগিক হৈ পৰিছোঁ, কাৰণ য'ত ইমান ধুনীয়া এটা সন্মান দিছে মোক আৰু আপোনালোকে মোক ভাবিছে সেই সন্মানৰ যোগ্য বুলি তাৰ কাৰণে বহুত ভাল লাগিছে। আৰু যি নহওক মহিলা হিচাপে আৰু আপুনি ৰঞ্জিত বৰুৱাই তেখেতে যি ধৰণে ইয়াত কাম কৰি আছে মহিলাসকলৰ কাৰণে খুব এটা সুন্দৰ পদক্ষেপ। মহিলাসকল আগবাঢ়ি যাওক আৰু মহিলাই সদায় ঘৰখন যেনেকৈ চম্ভালে ঠিক তেনেকৈ বাহিৰলৈ ওলাই গ'লে বাহিৰত ধুনীয়াকৈ চম্ভালিব পাৰে বুলি মোৰ বিশ্বাস। পুৰুষতকৈ মানে মহিলাই বেছিকৈ পইচা পায়, সেই ক্ষেত্ৰতে হওক যি ক্ষেত্ৰতে হওক ইমান ধুনীয়াকৈ মেনেজ কৰিব পাৰে। সেইকাৰণে মই ভাবোঁ মহিলা যেতিয়া বাহিৰ ওলাই আহে ইমান নিয়াৰিকৈ কামবিলাক কৰে আৰু খুব সুন্দৰ হয় আৰু সকলোৱে এগৰাকী মাতৃৰ লগতে ঘৰখনৰো দায়িত্ব কিছু থাকে। আৰু মই আজি 15টা বছৰে মোৰ হাজবেণ্ড ঢুকোৱাৰ পিছত মই যেতিয়া এই যাত্ৰা আৰম্ভ কৰিলোঁ, নাজানো কেনেকৈ কিবা সহায় আছে নিশ্চয়, সকলো মানুহে মোক সহায় কৰিছে। লগতে ইয়াত মই কেইজনমান ব্যক্তিৰ নাম ল'ব লাগিব। প্ৰণয় বৰদলৈ ডাঙৰীয়া, তেখেতক মই কিবা এটা প্ৰব্লেম হ'লে, তেখেতক মই গুৰু বুলি মানুহ হ'লে মই তেখেতক ফোন কৰোঁ মোৰ কিবা প্ৰব্লেম হ'লে। লগতে ৰীমা বৌ, আৰু এই সন্মানটি মই পোৱাৰ কাৰণে প্ৰণয় বৰদলৈ ডাঙৰীয়া, তন্ময় বৰদলৈ ডাঙৰীয়া আৰু ৰীমা বা আৰু প্ৰণয় বৰদলৈ তন্ময়দাৰ বৌ আৰু দুয়ো শুভেচ্ছা জনাইছোঁ। আৰু খুব ভাল লাগিছে ইয়াত উপস্থিত থাকি। এইবাৰ প্ৰথম মই আহিছোঁ ইয়াতে, আকৌ অহাবাৰ চাগে আকৌ ইয়াতকৈ ডাঙৰ কৰিব, আকৌ আহিম। ভাল লাগিলে। আপোনালোকে আগবাঢ়ি যাওক। লগতে আচলতে মহিলাই মহিলাক আগবঢ়াই লৈ যায়, যিমানে যি নহওক মহিলাই মহিলাক কৰে বস্তু বুলি এইটো মিছা কথা। আচলতে মহিলাইহে মহিলাক বহুত ক্ষেত্ৰত আগবাঢ়ি যায় পুৰুষতকৈ, মই ভাবোঁ। আৰু যি নহওক আজি এই যিটো আপোনালোকৰ হেৰি আগবাঢ়ি যাওক আৰু আগলৈকে বেছি ডাঙৰ হওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।